ডিমা হাছাওৰ পৰা উভতনি যাত্ৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী চুম ৰংহাং মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙে ঘূৰি আহোঁতে দেখা দি আহিল কেইবাজনো বিশেষ ব্যক্তিসকলক টেলিফোন নেটৱৰ্কবিহীন আমৰি পৰিষদীয় সমষ্টিবাসী আধুনিক জগতৰ সৈতে এতিয়াও বহু দূৰ ক'ত গ'ল মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ সবকা সাথ সবকা বিকাশৰ শ্লোগানৰ অৰ্থ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পোকাজান গোটৰ উদ্যোগত ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ কালিৰে পৰা বাহৰ পাতে আছিল ৰাজ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং আৰু কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাং জিলাখনৰ লাংটিঙত নৱনিৰ্মিত দুৰ্গাদেৱী মন্দিৰৰ আনুষ্ঠানিক উদ্বোধনৰ পিছতে উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশাল জনতাক সম্বন্ধি ভাষণ প্ৰদান কৰে ডক্টৰ শৰ্মাই উল্লেখযোগ্য যে লাংটিঙত মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ পিছতে মন্ত্ৰী চুম ৰংহাং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুচা অধ্যক্ষ ৰাণু লাংথাচা বিধায়ক বীৰভদ্ৰ হাজেৰ সহিত হাফলঙলৈ গুচি যায় হাফলঙত উপস্থিত হৈ ডিমা হাছাওৰ পাৰিষদ বৰ্গ তথা আমোলা বিষয়েৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় তাৰ পিছত আজি উভতনি যাত্ৰাত ডিমা হাছাওৰ পাৰিষদ বৰ্গ সহিত ডিমা হাছাও পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব ফণীন্দ্ৰ জাহৰী ভাৰতৰ প্ৰেছবেটেৰিয়ান গীৰ্জাৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰেভাৰেণ্ড ডেভিড টি লহউমক তেওঁৰ বাসভৱনলৈ গৈ দেখা দি যথেষ্ট সময় মত বিনিময় কৰে ডিমা হাছাওৰ পৰা লামডিং পাওঁতে পথত মনসা মন্দিৰত প্ৰৱেশ কৰি মা মনসাৰ চৰণত কাৰ্বি আংলংবাসী ৰাইজৰ কুশল কামনা কৰি মূৰ দুৱাই আহে ৰংহাঙে বিশেষ প্ৰতিবেদক কাট নিউজ মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ বহু কথা কোৱা হ'ল কিন্তু যি সমষ্টিবাসীয়ে আজি তাৰিখলৈকে আধুনিক পৃথিৱীৰ সৈতে বহু দূৰ নেটৱৰ্কবিহীন জগতৰ বাস কৰি আছে কোনো দূৰণিবতীয়া আপোনজনৰ সৈতে কথা পাতিবলৈ বিশেষ এটা স্থানত থিয় হ'লেহে মোবাইলত কথা পাতিব পাৰি আৰু বিশ্বাস কৰক এনেকৈ নিতৌ অঞ্চলটো ৫০খন গাঁৱৰ মানুহে বিশেষ স্থানলৈ আহে কেৱল মোবাইলত কথা পাতিবলৈ এনে মানধাতা যুগৰ সদৃশ পৃথিৱী এতিয়া ক'ত আছে জানিবলৈ চাওক আমাৰ এই ৰিপৰ্ট এই দৃশ্যখিনিলৈ ভালকৈ চাওক মানুহবোৰৰ হাতে হাতে মোবাইল কোনোৱে যদি মোবাইলত নম্বৰ বা কিবা জৰুৰী মেছেজ জাতীয় কিবা চোৱাত ব্যস্ত যদি আন কোনোৱে আকৌ কথা পতাত ব্যস্ত ঘৰত বহি কথা নাপাতি এই মুক্ত ঠাইলৈ কিয় ওলাই আহিছে মানুহবোৰ কাম কাজ নথকা মানুহ নেকি এইবোৰ হয় প্ৰথম প্ৰত্যক্ষ কৰি আপুনি বা আমি এইদৰে ভাবিবলৈ বাধ্য হ'ম কিন্তু নহয় তেওঁলোক কোনো কৰ্মহীন বেকাৰ ব্যক্তি নহয় চকত মোবাইলেৰে কথা পাতিবলৈ ওলাই আহিছে এইদৰে বাহিৰলৈ হয় আমৰি পৰিষদীয় সমষ্টিবাসী ৰাইজৰ বাবে এই স্থানিক টেলিফোন নেটৱৰ্ক বিজেপিৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ মাহি আইৰ দৃষ্টি দিয়া এই অঞ্চলৰ ৰাইজৰ আজিৰ আধুনিক পৃথিৱীত বাস কৰিও আধুনিক জগতৰ অতি জৰুৰী সেৱা মোবাইল নেটৱৰ্ক নথকা বাবে এই ব্যক্তিসকলৰ এই দুৰৱস্থা Kedubom lake West Karbi Anglong Arlo ulukunci hawar along lapen khaimaka pusia anglong ang song sidolo la bangso anglong long sila dak niltum epini ulukunci hawar birta nangka homri ke bang ho ladak theglong loja penang anari sumaratum pena ana bang photum ladak ari anutin ari long si mobile chi order pen ladak anutin same full kaching ki theglong lo lasi ko pie pot silatum la puson tuar pia dung la aramun tum anutin ari long telepon outcry pen phone kaching ki mala bang solam the karju ije phani tum dan gari paching ton kopen tum arjulo lasinen arju ponon lasinon nili inunut per arju polasi kopi posi ladak alang tum phone ari anutin ari long phone outpen kaching kinang kokma lasinili halo pot sinal tum pini ladak kadu ko plan ari sumaratum dak nutirati ari long telepon outcry pen akadulo akinang sot bang galalo nili tum pu luk pa bersingki arong ban sewang atsemane ni tum dak an phone kuri bang ke kapuri atum aphan lapen kindu hilowing Guwahati Shillong Difu kindu atum aphan kiwang ye thok kiwang I nanggiat abang ke lah hello phone chikri nang kok mane ni tum ki sung bang ke
telepon problem se ni tum da an ke bang inang the bang ke lahen lo lahen lo the mane kisung ang bong se dukok lo ni tum amri humusti amun dia tum an abang ke laso dak non karja bom ke amri constituency kalang amri constituency ding kalang atante nang le tum sila la bangso hawar arat atum komane sudet un edet mate usumar ka chupati la poson ke sudukok pulan dan tum 108 la pen 102 koson si connection ke long lo ni tum labang ke kidam tang pin lang la hai bang non an thekong lang 108 pa bustu bang ke non anta thekong le pin digital India bosi Narendra Modi pen puponlo smart city smart gaon lason si puponlo karbiano sa mi kating thura mulong ke dam piglo la pen tulira mo hang posta me best CM bosi ta me award piponlo la bangso pipona mo sa me la dake thanga wa sai long one pepe la sa ni pilo piga tulira mo hang CM thoi fit sta me la ke amri humusti phan kala kanang lang wek ni puse alang ni phan sta me tuning ripon la dak thanga wa sai long le pin ya telepon ke ja non anta non atawak do ulukun cialong ta non anda akam cikram klepin lang bose ni tum hen pan amri amu tum pen ke pasini pon la pen la bangso amri akung arai la dak chehoi lok jitu constituency do lang aprek Chinthong constituency halahai aru duara mlalahai or ke kosona bensi ke dubo munitum telepon koson si nervo kelong mo duara mla ke dukok ta haistan itum amri price Chinthong 90% amri tum ladak sike bangong doloyarong apen umsikan la monjar আপোনজনৰ সৈতে কিবা জৰুৰী কথা পাতিবলৈ কাৰ্যালয়ত কিবা জৰুৰী খবৰ ল'বলৈ এইদৰে ঘৰুৱা কাম বন এৰি এই স্থানত উপস্থিত হয় কেৱল কথা পাতিবলৈ আমৰি সমষ্টি এলেকাত ৰাস্তা ঘাটৰ দুখ লগা অৱস্থা আছেই তাৰোপৰি এই জৰুৰী সেৱা টেলিফোন নেটৱৰ্কৰ বাবে হাহাকাৰ ৰাইজৰ এই দুৰ্দশা এই নেকি তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতিচ্ছবি सबका साथ सबका विकास কৰা হৈছেনে বিজেপি চৰকাৰখনে খেৰনিৰ পৰা বীৰেন সিং ইংখি ৰিপৰ্ট কাৰ্ড নিউজ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বোকাজান গোটৰ উদ্যোগত 69তম প্ৰতিষ্ঠা দিৱস উদযাপন বোকাজানৰ প্ৰিয়ংকা লজৰ কনফাৰেন্স হলত উদযাপন কৰা হয় 9 জুলাইত এই দিৱস প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পুৱা ভাগত অখিল ভাৰতীয় বিদ্যা পৰিষদৰ বোকাজান গোটে বোকাজানৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে কুইজ প্ৰতিযোগিতাত লাভদিল ইংলিছ স্কুলে প্ৰথম পুৰস্কাৰ লাভ কৰে আনহাতে প্ৰণৱ বিদ্যাপীঠ প্ৰথম ৰানাৰ্ছ আপ আৰু বিবেকানন্দ হাইস্কুলে দ্বিতীয় ৰানাৰ্ছ আপ হয় আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত 12খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় প্ৰণৱ বিদ্যাপীঠ স্কুল প্ৰথম ৰানাৰ্ছ আপ ৰছমেৰী স্কুল শান্তিনিকেতন ইংলিছ স্কুলে দ্বিতীয় ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হয় কাৰ্যসূচীত অখিল ভাৰতীয় বিদ্যাপীঠ পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ যুটীয়া সম্পাদিকা সুজাতা গোহাঁই মুখ্য অতিথি বিধায়ক ডক্টৰ নুমল মুমিনে সন্মানীয় অতিথি এবিপি পূব কাৰ্বি আংলং জিলা আহ্বায়ক বিনোদ টেৰাং এমএছচি মুকুট মহন্ত প্ৰবক্তা প্ৰসেনজিৎ গগৈ আৰু বিবেকানন্দ হাইস্কুল শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ্য উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো অহা 30 জুলাইত দ্বিতীয় পৰ্যায়ৰ নাগৰিকপঞ্জী প্ৰকাশৰ বাবে প্ৰায় সাজু সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো অহা 30 জুলাইত দ্বিতীয় পৰ্যায়ৰ নাগৰিকপঞ্জী প্ৰকাশৰ বাবে প্ৰায় সাজু এলৈ মঙ্গলবাৰে জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ উদ্যোগত অনুষ্ঠিত এই পৰ্যালোচনা সভাত দ্বিতীয় পৰ্যায়ৰ নাগৰিকপঞ্জী প্ৰস্তুতিকৰণৰ কাম প্ৰায় সাজু হোৱাৰ কথা ব্যক্ত কৰাৰ লগতে LRCR, CRCR আৰু CPSৰ কৰ্মচাৰীসকলক গোটেইবোৰ কাম-কাজ তথা নাগৰিকপঞ্জী তালিকা প্ৰস্তুতিকৰণৰ কাম 30 জুলাইৰ আগতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া বিদ্যালয়সমূহৰ ইতিমধ্যে আৰম্ভ হৈছে গ্ৰীষ্মকালীন ছুটী এমাহ ধৰি হোৱা গ্ৰীষ্মকালীন ছুটীত এনে ঘৰত বহি বা ক'ৰবাত ফুৰিবলৈ গৈ সময় নষ্ট কৰিব নোৱাৰাকৈ শিশুসকলৰ মনৰ উৎকৰ্ষ সাধনৰ বাবে মৰ্ণিং গ্ল'ৰী ইংলিছ স্কুলে 10 জুলাইৰ পৰা আৰম্ভ কৰিছে 10 দিনীয়া শিশুসকলৰ গ্ৰীষ্মকালীন শিবিৰ ডিফুৰ ধৰমনালাস্থিত মৰ্ণিং গ্ল'ৰী স্কুলত আজিৰে পৰা আৰম্ভ হৈছে শিশু তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰীষ্মকালীন শিবিৰত কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে সংগীত চিত্ৰাংকন যোগ আৰু ভিন্ন ৰঙৰ কাগজ কাটি ফুল প্ৰস্তুত কৰাৰ শিক্ষা আনহাতে যোৱা 2 জুলাইৰ পৰা আৰম্ভ হোৱা এই 10 দিনীয়া শিবিৰ চলিব অহা 11 জুলাইলৈকে এই সন্দৰ্ভত স্কুলখনৰ অধ্যক্ষা প্ৰমীলা চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে সৰ্বমুঠ 64 গৰাকী শিশু তথা ছাত্ৰ ছাত্ৰীয়ে এই শিবিৰত অংশগ্ৰহণ কৰি এইসমূহ প্ৰশিক্ষণ লৈ আছে বোকাজান মহকুমাৰ অন্তৰ্গত ৰঙাগড়ত কেকেলিয়া অৰ্থাৎ কাৰ্বি আংলং গজনেৰ ইভাঞ্জেলিকেল লুণ্ঠন ইয়ৰ্থ এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈ আছে ক্ৰীড়া সপ্তাহ যোৱা 7 জুলাইৰ পৰা 11 জুলাইলৈ হ'বলগীয়া এই ক্ৰীড়া সপ্তাহ ৰেভাৰেণ্ড বাৰ্মবাগ টেৰাঙৰ ঈশ্বৰৰ ওচৰ প্ৰাৰ্থনা খেলৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় খেলৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে 9 কিলোমিটাৰ মাৰাথন দৌৰ 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ হাই জাম্প লং জাম্প শ্বৰ্ট ফুট জেভলিন থ্ৰ' কাবাডী ফুটবল আৰু ক্ৰিকেট আদি ক্ৰীড়া সপ্তাহৰ এই কাৰ্যসূচীত দলামৰা বৰপুং তাৰাপুং জপৰাজান আৰু বালিপথাৰ আদি অঞ্চলৰ পৰা প্ৰায় 150 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে আনপিনে এই কাৰ্যসূচীত ৰেফাৰেণ্ট বি টেৰাং ৰেফাৰেণ্ট এ ষ্টাৰ যুৱ সঞ্চালক হাৰসিং ৰংফাৰ চৰকাৰী গাঁওবুঢ়া জনাছ ৰংফাৰ বিশিষ্ট সমাজ সেৱক আলিফ টেৰনপি প্ৰমুখ্য অভ্যৰ্থনা সমিতিৰ সভাপতি ৰেনচিন টকবি উপসভাপতি ৰাজীৱ বে সম্পাদক সামুৱেল টেৰাং উপদেষ্টা এণ্ড্ৰিউ ইংটি তথা ৰঞ্জিত টেৰাঙৰ সহযোগত সম্বৰ্ধন আগবঢ়ায় Pini dagnire tum nikane sekpen kajilia tum po Karbi Anglong Gosner Evangelical Lutheran Youth Association po la pining aningkan nil tum sports ke patrupon la somatum la kadu ke school formal education manon half yearly exam jo det pen first sports week manil tum pangchen pon lo la pen la ke pining ke kicheng si angdeng lo la pen hong sopen nil tum aningkan tame kiwi pon bom pan tum ning hanglo la benda ke especially da tong an ke school somar la non summer vacation na husi je tong lo pen for example jam area pen borpung au somar tarapung au somar la benda dalamara la pen rapata dak ngagura area la pen jopani diring la kadu ka be pen da tul chingrum si la ne tum summer vacation sports week pathu pon lo la pen la kadu ke osuma to aning rong pik la pen dak ke pathu la tum interest pik lo la si non bang ke ne tum pini ke ni thom angbong ke pajut po par ni lo la pen na events bang ke individual games anta tang patang pon bom lo song si osuma ma talent ki wanja fan study along pen sona thaksi sports along ta laching pur ponangji পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ক্ৰীড়া সপ্তাহ অহা বছৰ কাজিৰঙাত অনুষ্ঠিত কৰাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে উল্লেখ্য প্ৰত্যেক বছৰে এই ধৰণৰ ক্ৰীড়া সপ্তাহ অনুষ্ঠিত কৰিব অহাকালি অনুষ্ঠিত হ'ব বঁটা বিতৰণী সভা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম প্ৰতিষ্ঠা যমুনা গ্ৰুপ হাওৰাঘাটৰ পঞ্চম বৰ্ষপতি অনুষ্ঠানত দেওবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হাওৰাঘাট সাৰ্বজনীন পূজাবাৰী প্ৰাংগণত অনুষ্ঠিত কৰা হয়
যমুনা গ্ৰুপৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া প্ৰিয়ংকা বৰাই আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱেন কাকতিয়ে। আনহাতে অভিনীল সোৱৰ্ণত এগছি বন্তি প্ৰজ্বলনেৰে তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে গ্ৰুপৰ মুখ্য উপদেষ্টা বিক্ৰম কুমাৰ চন্দ্ৰই। এই অনুষ্ঠানৰ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক হাওৰাঘাট আৰু বেলগুৰি কেন্দ্ৰৰ যোগেদি সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আন কেইবাজনো কীৰ্তিমানক বিশেষ সম্বৰ্ধনা জনোৱা হয়। হাওৰাঘাট উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ যোগেদি হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হাওৰাঘাট শংকৰদেৱ নিকেতনৰ ছাত্ৰ নিবিড় মহন্ত, উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ ক্ৰমে কীৰ্তিকা শইকীয়া আৰু সঞ্জয় সিঙৰ লগতে বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰান্তিকা ডেকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে অলপতে হৈ যোৱা নীটৰ বাছনি পৰীক্ষাত যোগ্যতা অৰ্জন কৰি চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ সুযোগ লাভ কৰা এৰাদীঘলী গাঁৱৰ মেধাৱী ছাত্ৰ জনাৰ্দন হাজৰিকা, শাৰীৰিক প্ৰতিবন্ধকো হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ দেৱাংগ ছাত্ৰী মোৰজাৰ জ্ঞানজ্যোতি একাডেমী JBB কোৰ্চৰ পুষ্পিতা প্ৰকল্প অধীনত ছেভ দ্য ট্ৰী ছেভ দ্য গাৰ্ল চাইল্ড শ্লোগানেৰে অসম ৰাজ্যিক প্ৰতিনিধিত্ব কৰি দুচকীয়া বাহন ৰয়েল এনফিল্ডেৰে সফলতাৰে কাৰ্বি আংলং ডিফুৰ পৰা যাত্ৰা আৰম্ভ কৰা একমাত্ৰ মহিলা সদস্য কাশ্মীৰী লেহেৰ হৈ পুনৰ ডিফুত সুকলমে উপস্থিত হোৱা আৰু প্ৰকৃতি মীৰা কোৰ এই বৰ্ষপতি অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনাগত দিনত অৰ্থাৎ ভিতৰত আছে উল্লেখ্য, অনুষ্ঠানত যমুনা গ্ৰুপৰ বিভিন্ন সামাজিক কৰ্মৰাজিৰ ওপৰত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে সুজনীশীল নৃত্য এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। আনহাতে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভৱেশ ৰাজবংশী, বিমল ধৰ, ৰূপা দেৱী, প্ৰবীণ নাথ, নাৰায়ণ শইকীয়া প্ৰমুখ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাঠ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।